हेलो नमस्कार बंधुসকল কি খবৰ আশা কৰোঁ সকলোৰে ভাল গিয়াৰটো লগাই লওঁ তাৰপিছত মোৰো ভাল এতিয়া তো মানে কথা হ'ল কি পটককৈ ফোন এটা আহিলে মাহঁতৰ পৰা আজি বোলে মাধৱৰ বাৰ্থডে দিনতে গম পাব ধুনীয়াকৈ উইচ কৰিলোঁ ভাবিছিলোঁ আজি খানা চানা নহয় পাৰ্টি চাৰ্টি নহয় মোক খবৰ দিয়া নাছিলে হ'ব নহ'ব বুলি তাৰপিছত অলপ আগত ফোন এটা আহিলে যে পাৰ্টি হ'ব বোলে তো ভাবিলোঁ মাংসটো ওলাবই যেতিয়াহে নেগৈ চাব তো এতিয়া ওলালোঁ আমি বৰ্তমান লখিমপুৰলৈ মই আহিছোঁ এইফালে আহিছে শ্ৰীমতী তাই একদম খুব ফূৰ্তি মাকৰ ঘৰলৈ যাব পাৰে কেইদিনৰ মূৰত ওলাইছে আজি এমাহ হ'ল চাগে তো এমাহমান হ'ল মাৰ ঘৰলৈ যোৱা নাছিলোঁ আজি ওলালোঁ তো বলক এতিয়া গৈ থাকোঁ মাৰ ঘৰলৈ বুলি বাকী সকলো দেখাম চাই থাকক পানী পিয়েগা पानी पिएगा सिर्फ हम वो फ्री का है ना इसलिए মানুহৰ যেতিয়া দিনকাল বেয়া চলে চব ফেলে বেয়া দিনে আহে এনেকুৱাই অসুবিধা পইচা পাতি নাই পইচা পাতি নথকাৰ কাৰণে স্কুটিখন বেচিব বিচাৰি আছোঁ সেইখনো চেল কৰিব পৰা নাই একচুৱেলি মানুহৰ বিপদ যেতিয়া আহে চব ফালৰ পৰা আহে এনেকুৱা বৰষুণ দি আছে একদম কণ্ট্ৰলে দেখাই দিয়া দেখিয়ে নাপায় মানে ধামাকা বৰষুণ দি আছে আৰু গাড়ীখনৰ ভিতৰত মানে গেছ হৈ গৈছে পূৰা গাড়ী স্পীড যাবই পোৱা নাই 60-70 তেনেকৈ লাহে লাহে কৰি দিবলৈ হৈছে দুটা নে কেই কেজি এইটো সৰু বেছি ডাঙৰ নহয় টোটেল 2 কেজি চাইছ বৰ্তমানতো মা ঘৰ পালোহি এতিয়া এনেকৈ ব্ৰইলাৰ চইলাৰ চাফ কৰি আছে চাফ কৰি লওক লাষ্টত সকলোখিনি দেখা মোবাইলটো চাৰ্জ নাই অলপ চাৰ্জ দি লওঁ এইফালে মুৰ্গী দুটা ধুনীয়াকৈ চফা কৰিলে কাটন মাংস চাংস কাটি মেলি ধুনীয়াকৈ হৈ গ'ল এইফালে পিঁয়াজ এইফালে আলু আৰু এইফালে মাংসখিনি দেখিছে নহয় একদম পূৰা ফ্ৰেছ হৈ আছে আৰু এইফালে কেৰাহীত তেল দি দিলোঁ বনোৱা দায়িত্বটো মোৰে পৰে লগত এইবিলাক আছে এইফালে আদা নহৰু আৰু লগতে জিৰা ইলাচি কিবাকিবি এনেকৈ কৈ দিয়া আছে অলপমান আৰু এইফালে মাংসখিনি আলুটো দেখিছে নহয় আলুটো মানে আগত থাকিবই তো ধুনীয়াকৈ এতিয়া বনাম আৰু এইফালে কেৰাহীত চাওক এতিয়া মাংস মানে বনাই লৈ এতিয়া কালাৰ দেখিছে নাই এইটো আৰু অলপ শুকাব দিম গ্ৰেভি টাইপ বনাম মানে অলপ শুকাব দি তাৰপিছত নমাই দিম তাৰপিছত কি টেষ্টি লাগিব খাই দেখাই আছোঁ ৰ'ব Happy birthday to you. Happy birthday to you, Madhav. Happy birthday to you. উইচ কৰিব জানা নাই কি যে হ'ব এনেকৈ কৰে সিহঁতক খুৱাই লোৱা চবকে খুৱাই লোৱা অকণমান দিয়া ইমানকৈ নাখাওঁ দিয়া তাৰপৰা অকণমান দিয়া খুৱাই দিছোঁ বাছ মা নোখোৱালে নাই দিয়া আকৌ ফটো মাৰিছোঁ তো কালি ৰাতি কি হ'ল মাংস চাংস বনোৱাৰ পাছত ভাত পানী খালোঁ ভাত পানী খোৱাৰ আগত অকণমান সেই টনিক খাই দিছিলোঁ অৱস্থাটো একদম বেয়া হৈ গ'ল বাকীখিনিতো গম পায় টনিকটো খাই দিয়াৰ পিছততো ভিডিঅ'টো কৰিব পৰা কণ্ডিশ্যন নাথাকে আজি অলপ হেং মাৰি আছে তো এতিয়া বজাৰলৈ যাওঁ টেঙা চেঙা কিবা অলপ খাই দিওঁ বাকী ঘৰলৈ যাম আজি কালি ৰাতি বহুত বেছি হৈ গ'ল গম পাইছে নহয় চাই থাকোঁ তো এতিয়া সময় হ'ল ঘৰলৈ যাবলৈ বুলি এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ একদম পেটটো মানে অৱস্থা বেয়া কালি একচুৱেলি মছলাও বেছি খোৱা হ'ল লগতে জনাই জানেই হয় নাই সেইটো অকণমান বেছি হ'ল আৰু বাকী এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ আজি স্কুটিখন চেল কৰা কথা আছে মানুহ চাবলৈ আহিব বাকী কি হয় দেখাম আৰু তো এতিয়া ঘৰলৈ বুলি যাত্ৰা মাধৱ আহিলে লগত পদমলৈকে হেৰি এতিয়া ৰুম যাবগৈ লগত ৰুমমেটটো আহিছিলে তো আমি এতিয়া বৰ্তমান গৈ আছোঁ ঘৰলৈ মা কচম কৈছোঁ এনেকুৱা হেঙাই আছে কালি খোৱা মেঙাই আছে এতিয়া গৈ ফুচকা টেঙা খাব লাগিব নিজেতো খাই বৈ আহিছোঁ গাড়ীখনকো খুৱাব লাগিব গোগামুখতকৈ এইটো চাইডে তেলৰ দামটো বেছি ইয়াত এতিয়া চালোঁ আমাৰ গোগামুখত 99 পইণ্ট কিবা এটা হয় পেট্ৰল নে 98 নে 99 তেনে কিবা এটা আছে কিন্তু ইয়াত 100 টকা একদম ৰাউণ্ড ফিগাৰ ডাইৰেক্ট মানে বোলে ইয়াত টেংকৰ চাৰ্জটো বেছি লয় বোলে এইফালে আহোঁতে তেলটো সিফালৰ পৰা আহে বোলে একচুৱেলি যিটো ৰেট হয় তেলৰ ৰেটটো একচুৱেলি চবতে একেই হ'ব লাগে পাম্পবিলাকত কিন্তু ইয়াত বেছি লৈছে অকণমান আৰু বৰ্তমান আমি পালোহি বগী নদীত দেখিছেনে ভিৰ লাগি আছে আজি বজাৰ নি দেওবাৰ আজি বজাৰ বহিব জানো
এতিয়া পালোহি চাউল দোৱা। দেখিছে নহয় পানী বৰ্তমান অলপ অলপ কমিছে এতিয়া, আগতে বাঢ়ি আছিলে, এতিয়া পানীটো কমি বনোৱাখিনি কি মজা লাগিছে দেখি, দেখিছেনে বনোৱাখিনি চাওক। বাইদেৱে ফুচকা খালে 30 টকামান। তো এতিয়া ঘৰলৈ বুলি যাত্ৰা। গোগামুখত পূজা মণ্ডপ ভাঙি দিলে, কিন্তু এইফালে আমাৰ জুবিন গাৰ্গ জিন্দাবাদ, জয় জুবিন দা। দেখিছে নহয় পূজা মণ্ডপ আঁতৰি গ'ল, কিন্তু জুবিন দা থাকি গ'ল আৰু সদায় থাকিব। একচুৱেলি বেনাৰত থকাটো ডাঙৰ কথা নহয়, মানুহৰ প্ৰত্যেকৰ অন্তৰতে জুবিন দা সোমাই আছে। কেলে ৰখি আছোনো মই। ৰাস্তা এনেকুৱাই অৱস্থা দেখিছেনে গোগামুখ। তো মানুহজনীক ডাঙৰকৈ থেকেচটা খোৱালোঁ, সেইকাৰণে চিঞৰিলে, গালিও খালোঁ, সেইকাৰণে সেইডোখৰ মিউট কৰি দিলোঁ, কিয়নো গালি খোৱাটোনো আপোনালোকক কেলে হ'লা হয় নাই, প্ৰায় খাই থাকোঁ মাজে মাজে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে নিশ্চয় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট সকলোখিনি কৰি দিব বুলি আশা থাকিল। ধন্যবাদ, বাই বাই।